Good morning everyone আৰু আমি আহিছো আজি ফুৰিবলে জৰিয়া দলং আৰু ভিডিওটো আগৰ ভিডিও হয় আৰু গা ভাল নাছিল তেতিয়া মই এডিট কৰিব পৰা নাছিলো আৰু আহিছো আমি পাঁচজন আপোনালোকে ভিডিওটো শেষলৈকে চাব ভিডিওটো লাইক কৰিব সাবস্ক্ৰাইব কৰিব আৰু ইফালে আছে ফুলফুলিয়া কাটিং কৰা আছে তে আমি আহিলো চাবলে আহিছে ইফালে গছ পুলিবিলাক চাবলে আৰু ইয়া ফুল গছ আছে আৰু গছ পুলিবিলাক ইয়া এফালে কাটিং কৰিছে আৰু আমি যাম ভিতৰ সাইডে কি গছ আছে কি পুলিবিলাক আছে আমি চাবলে গৈ আছো এফালে গুটে ফুল গছ ফল গছ গুটে লগাই দিছে তাই আমি আহিলো আৰু আমি আহিছে এফালে ইমান ধুনীয়া ফুল লগাইছে আৰু ফুৰিবলৈ আহিছো এফালে আৰু আমি সোমাই আহিলো ভিতৰ সাইডে কি আছে আপোনালোকক দেখুৱাইছো আৰু আমি আহিছো ইয়া গছ পুলি আৰু ফুল পুলি চাবলৈ আহিলো আৰু ইয়াৰ পৰা আমি লৈ যাম আৰু আমি চাই আছো আৰু ইফালে গোটেই বাউণ্ডাৰীত ইয়া গছ পুলি ফুল পুলি আছে আৰু ইফালে আছে ইয়া তাঁতশাল ইয়াতে তাঁতশাল ববলৈ শিকাই আৰু আৰু ইফালে আছে দি আছে আৰু দীপাঞ্জলি আছে আৰু মই আৰু আমি তিনিজনী গছ পুলি বিলাক চাই আছো কোনটো লম বুলি আমি বাছি আছো আৰু আমি আজি লৈ যাম গছ পুলি আৰু আমি যাবলৈ গ'লো ঘৰ আৰু আমি লৈ গৈছো গছ পুলি আছে আৰু ফুল পুলি আৰু আজিলৈ